Hello everyone, Score 100 Asamor, another video আপোনালোকক স্বাগতম জনাইছো। আজি কেইটামান কোৱেশ্চন কৰিবলৈ লৈছো যিকেইটা আমাৰ লাভ লোকচানৰ লগত ৰিলেটেড হয় তাৰ পাছতে ধৰক পাৰ্চেন্টেজৰ লগত ৰিলেটেড হয় তেনেকুৱা কিছুমান কোৱেশ্চন কৰিবলৈ লৈছো কোৱেশ্চন কেইটা ইন্টাৰেষ্টিং হয় আৰু বেসিক লেভেলৰ কোৱেশ্চন হয় আপোনালোকে চাব আৰু কৰিও ভাল পাব যেটো ফাৰ্স্ট কোৱেশ্চন আছে ফাৰ্স্ট কোৱেশ্চনটো যদি আপোনালোকে চাই 20% of rupees 450 মানে 450 টকাৰ 20% কিমান হয় সেইটো আমাক সুধিছে সেইটো আমি উলিয়াব লাগিব ইমান কাম নহয় অপচন দি থোৱা আছে অপচন ফাৰ্স্ট আছে 60 সেকেন্ড আছে 50 থাৰ্ড আছে 90 আৰু ফোৰ্থ আছে 30 গতিকে এই চাৰিটা অপচনৰ ভিতৰত ইনো কোনোবা এটা কাৰেক্ট অপচন হ'ব এটা 20% of rupees 450 বা 450 টকাৰ 20% মানে হয় কি আমি লিখিব লাগিব 450 into 20% 450 into 20% যেতিয়া কৰিম এটা একচুয়ালি হ'ব কি 450 into 20 by কি আহিব 100 450 into 20 by 100 যেতিয়া আমি a0 টো a0 লগত কাটিম a0 টো a0 লগত কাটিম তেতিয়া ইয়াত কি থাকিব 45 থাকিব আৰু 2 থাকিব 45 আৰু আমি 2 যেতিয়া পূৰণ কৰিম তেতিয়া আপোনালোকে নিশ্চয় জানে 45 আৰু 2 পূৰণ কৰিলে আমি পাওঁগে 90 গতিকে 450 টকাৰ যদি 20% লওঁ তেতিয়া আমি কিমান পাম 90 rupees পাম গতিকে আমাৰ কাৰেক্ট অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব অপচন নম্বৰ সি এই কোৱেশ্চনটো হ'ল এটা আমি নেক্সট কোৱেশ্চনটো লওঁ নেক্সট কোৱেশ্চনটো এটা ধুনীয়া কোৱেশ্চন এই কোৱেশ্চনটো হৈছে এইটো what percentage of rupees 1500 is 375 মানে 1500 টকা যে আছে 1500 টকাৰ কিমান পাৰ্চেন্টেজ ললে আমি 375 টকা পাওঁ সেই কথাটো সুধিছে ধুনীয়া এটা প্ৰশ্ন এই প্ৰশ্নটো যে কৰিম আমি তাৰ আগতে আমি কি ধৰিব লাগিব what percentage of rupees 1500 কৈছে গতিকে আমি লিখিম x percentage of 1500 এটো কিমান হ'ব 375 হ'ব x percentage of 1500 rupees 375 তো x percentage যেতিয়া থাকে সেই বস্তুটো লিখি পেলাই আমি বাই কি কৰি দিও 100 কৰি দিও অফ আছে গতিকে পূৰণ চিন আহিব আৰু ইয়াত 1500 আছে 1500 ইকুৱেল টু আছে 375 এতিয়া আমাৰ মোটিভটো কি আমি কি কৰিব লাগে আমি x ৰ ভ্যালু উলিয়াব লাগে বাস আমি ইয়াত কি কৰিম 00 কেটা ইয়াত 1500 আৰু 00 লগত কেনসেল আউট কৰি লম তাৰ পিছত এই 15 টো x ৰ লগত পূৰণ হৈ আছে ইফালে যেতিয়া যাব তেতিয়া কি হৈ যাব হৰণ হৈ যাব তো x will be equal to 375 বাই কি আহিব 15 আহিব এটা কৰি চাও 375 বাই 15 যদি কৰো তেতিয়া কিমান হ'ব 375 বাই 15 এ যেতিয়া ডিভাইড কৰিম তেতিয়া কি পাম 15 2 গুণ এফালে পালো আমি 30 তাৰ পাছতে 37 আছে 30 আছে গতিকে বিয়োগ কৰিলে 7 আহিব আৰু এফালে 5 আছে 5 নামিলে 15 আছে ইয়াত 75 আছে 15 কিমান গুণ 75 5 15 গুণ 75 সো আমি 15 ৰে যেতিয়া 375 হৰণ কৰিলো তেতিয়া আমি কিমান পালো 25 পালো গতিকে আমাৰ কাৰেক্ট অপচনটো হ'ব 25 x percentage ইয়াত এতিয়া 25% টো নাই 25% টো যদি নাই তেতিয়া হলে একচুয়ালি আমাৰ অপচন কেটা ভুল হৈ থাকিলে এটো 60 এটো আমি 25 কৰি লৈছো তো কাৰেক্ট অপচনটো কি হ'ব অপচন এ হ'ব ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো যাও Arnav got 84% in final examination Arnav asile এজন মানুহ তেখেতে কিমান পাইছিলে 84% পাইছিলে কেতিয়া ফাইনাল এক্সামিনেশন if the total mark in the examination was 950 মানে এক্সাম তো total mark কিমান আছিল 950 আছিল তেতিয়া হলে total marks obtained by Arnav কিমান পাইছিলে কৈছে গতিকে আমি কি কৰিব লাগিব যে Arnav কিমান পাইছিল আমাক কৈছে না বছৰিকা পৰীক্ষাত Arnav ইমান নম্বৰ 84% পালে একচুয়ালি 84% হ'ব লাগিছিল 84% পালে যদি পৰীক্ষাটোত মুঠ নম্বৰ 950 হয় তেন্তে Arnav মুঠতে লাভ কৰা নম্বৰ কৈছে তো 84% of 950 হেতু আমি উলিয়াব লাগে 950 কিমান উলিয়াব লাগিব 84% উলিয়াব লাগে তো 84 এফালে 84 আছে পার্সেন্টেজ আছে গতিকে বাই কি হ'ব 100 আহিব ইনটু কি হ'ব 950 তো 00 ক্যান্সেল হ'ল বাকি 84 আছে 95 আছে মই হেৰি কৰি লৈছো পাছৰে 10 কৰি লব পাৰো পাছৰে 10 কেবাৰ যাব দুবাৰ যাব
আৰু 5 ইয়াক কেইবাৰ যাব 5 গুণ 5 5 গুণ 45 19 এফালে 2 ইয়াক কেইবাৰ যাব 84 যাব 42 বাৰ তো 42 * 19 কৰি চাও 42 আৰু এফালে কিমান আছে 19 আছে পূৰণ কৰি চাও 2 19 কিমান হ'ব 2 19 গুণ 38 এফালে 4 গুণ 36 ৰ 6 ওপৰলৈ 3 4 গুণ 4 কিমান পালো 7 তো ইয়াত আছে 8 6 3 কিমান 9 আৰু এফালে কিমান হ'ল 7 মানে 798 একচুয়ালি টোটাল মাৰ্কস আছে কিমান 950 আৰু অৰ্ণৱ নামৰ লৰাজনে কিমান পালে 798 পালে এতিয়া হেতু আমাৰ অপচনেল আছে নাই চাইলো 798 আছে কি নম্বৰ অপচনেল আছে অপচন নম্বৰ সি গতিকে আমাৰ কাৰেক্ট অপচনটো হৈছে সি ইয়াৰ পাছত যাও আমি নেক্সট কোৱেশ্চনটো লৈ আৰু এটা কোৱেশ্চন আছে ধুনিয়া কোৱেশ্চন 50% and 30% of milk from a container are used in making tea and kheer respectively গতিকে এটা পাত্ৰ আছে তাত পায়স আছে সৰি গাখীৰ আছে পায়স বনাব হে গাখীৰ আছে এটা পাত্ৰত গাখীৰ আছে সেই গাখীৰখিনি তাৰ 50% কিহ ব্যৱহাৰ কৰিছে চাহত আৰু বাকি 30% কিহ ব্যৱহাৰ কৰিছে পায়সত ব্যৱহাৰ কৰিছে পাত্ৰটোত 400 মিলিলিটাৰ গাখীৰ থাকি গল সেইখিনি ইউজ কৰাৰ পাছত 400 মিলিলিটাৰ থাকি গল এটা পাত্ৰটোত আৰম্ভণিতে কিমান গাখীৰ আছিল হেতু হৈছে তো আমি কি কৰিম পাত্ৰটোত গাখীৰ আছিল x লিটাৰ ধৰি ললো x লিটাৰ আছিল বুলি ধৰি ললো এটা তাৰ কিমান ইউজ হল আমি হেতু চাই লও কিমান ইউজ হল এফালে 50% ইউজ হল এফালে 30% ইউজ হল মানে টোটাল 80% ইউজ হৈ গল বাকি 20% থাকিব হয় যদি বাকি 20% থাকে তেতিয়া হলে 20% অফ x জিমান থাকি গল তাৰ এমাউন্টটো দিথোৱা আছে কিমান থাকিলে 400 মিলিলিটাৰ থাকিলে থাকি যোৱাৰ পাৰ্সেন্টেজটো হৈছে 20% x ৰ পাৰ্সেন্টেজ হয় গতিকে x ৰ 20% ইজ ইকুৱেল টু কি হ'ব 400 So 20% of x বুলি কোৱাৰ লগে লগে আমি লিখিব পাৰিম 20/100 into x আৰু ইফালে কি আহিলে 400 আহিলে বাকি ইফালে 20 ৰে 100 ক আপোনালোকে জানেই 5 বাৰ যায় বুলি 5 টো খালি তলত আহিলে হেতু ইফালে যেতিয়া যাব 5 টো ইফালে পূৰণ হ'বগে x is equal to 5 into কি হ'ব 400 5 into 400 যেতিয়া হ'ব তেতিয়া আপোনালোকে জানেই 5 আৰু 4 যদি আমি পূৰণ কৰো কিমান পাওগে আমি পাওগে 2000 গতিকে নিশ্চয় ইয়াত 2000 টো আছে নাই 2000 মিলিলিটাৰ আছে 2 লিটাৰ হ'ব কাৰণ এটো কিমানত দিয়া আছে 400 মিলিলিটাৰ আছে এটো 2000 মিলিলিটাৰ হ'ব 2000 মিলিলিটাৰ যদি হয় হেতু আমি লিটাৰত লিখিলে কিমান হ'বগে 2 লিটাৰ হ'ব তো কাৰেক্ট অপচনটো কি হ'ব কাৰেক্ট অপচন হৈছে অপচন এ লাষ্ট আৰু এটা কোৱেশ্চন আছে देयर आर 1175 students 1175 জন ষ্টুডেন্ট আছে in a school 60% of them are girls জিমানখিনি ষ্টুডেন্ট আছে তাৰ 60% কি হৈছে ছোৱালী যদি 60% ছোৱালী বাকি কিমান পাৰ্সেন্ট লৰা হ'ব 40% লৰা হ'ব এটো দেখা দেখি ওলাই আছে total numbers of girls and boys in the school are মানে লৰাৰ total number কিমান আছে আৰু ছোৱালীৰ total number কিমান আছে আমি উলিয়াব লাগে 60% যেহেতু ছোৱালী আছে গতিকে আমি কি ক'ব পাৰো চাব আমি ক'ব পাৰো যে 1175 ৰ 60% এটোই হৈছে কি একচুয়ালি এটোই হৈছে নাম্বাৰ অফ গাৰ্লস তো কিমান হ'বগে 1175 into 60 by কি আহিব 100 এটো কটাকটি কৰিলো তাৰ পাছতে 2 ৰে গল 2 ৰে কেবাৰ যাব 5 বাৰ যাব বলে 2 ৰে কেবাৰ গল 3 বাৰ গল 5 ৰে ইয়াক কৰি চাও 1175 5 ৰে হৰণ কৰি চাও 5 2 গুণ 10 আহিলে 1 নামিলে 7 নামিলে 5 3 গুণ 15 2 নামিলে এফালে 5 আছে 5 5 গুণ 25 so 235 ইয়াত আহিলে 5 ৰে ইয়াক কটাকটি কৰিলে পালো 235 কিন্তু 235 into 3 আছে নহয় 235 into 3 আছে যদি 3 ৰ পূৰণ কৰো 3 5 গুণ 15 ৰ 5 উপলিল 1 3 3 গুণ 9 1 10 0 উপলিল 1 3 গুণ 6 1 7 705 ছোৱালী আছে 705 গৰাকী 705 গৰাকী ছোৱালী আছে বাকি লৰা কিমান হ'ব ওলালে হ'ল 1175 চাব দেই টোটাল আছে 1175 তাৰে 705 গৰাকী আমি ছোৱালীয়ে পালো তো 5 ৰ পৰা 5 গল 0 এটো যদি আমি বিয়োগ কৰি দিও তেতিয়া কি পাম লৰাৰ নম্বৰটো পাই যাম 5 - 5 0 এটো 7 আহিলে বাকি 11 আছে আৰু তাৰ পৰা 7 যদি বিয়োগ কৰি দিও তেতিয়া পাম আমি 470 তো লৰা হৈছে 470 আৰু ছোৱালী হৈছে 705 এটা আমাৰ কৰিছে কি মোট ছাত্ৰী আৰু ছাত্ৰী আগত ছাত্ৰ পাছত গতিকে ছাত্ৰীৰ সংখ্যা আগত মানে 705 আগত আৰু এটো 470 পাছত 705 আগত 470 পাছত 705 470 তো আমাৰ কাৰেক্ট অপচনটো হৈছে
ফাৰ্ষ্ট অপশ্যন অপশ্যন নম্বৰ এ হ'ল এইটো তো আজিৰ ক্লাছত ইমানলৈকে আছিল বহুতকেইটা কুৱেশ্যন ডিছকাছ হৈ গ'ল কিহৰ ওপৰত ডিছকাছ কৰিলোঁ মেইনলি আমি পাৰ্চেণ্টেজৰ ওপৰত পাৰ্চেণ্টেজত কেনেকৈ কি কৰিব লাগে তাৰপাছতে কিহৰ চালোঁ মিক্সাৰৰ ওপৰত চালোঁ যেনেকৈ ইমান পাৰ্চেণ্টেজৰ এইটো বনোৱা হৈছে গতিকে কিমান পাৰ্চেণ্টেজ থাকি গ'ল তাৰপিছতে ইমান পাৰ্চেণ্টেজ পাইছে টোটেল মাৰ্কছ কিমান পালে তেনেকুৱা ধৰণৰ কুৱেশ্যন চালোঁ আৰু কুৱেশ্যন আহি থাকিব কাইলৈ আকৌ আহিব আজি আহিছে কেইটামান কুৱেশ্যন কালি আহিছিলে গতিকে কাইলৈ আকৌ আহিব আমি ক্লাছবোৰ কৰি আছোঁ আৰু কৰি থাকিম আপোনালোকে যদি ভিডিঅ'বোৰ ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ